নমস্কাৰ পিকে আছাম এণ্টাৰটেইনমেণ্টলৈ সকলোকে এবাৰ পুনৰ স্বাগতম। আহক আজি এটা নতুন ব্লগৰ সৈতে। বন্ধুসকল, থাম্বনেইল দেখি নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব। সৰুৰ পৰাই বহুত ইচ্ছা আছিল দৌল উৎসৱত বাসুদেৱলৈ অহাৰ। আজি সেই ইচ্ছা পূৰণ হ'বলৈ গৈ আছে। মোৰ লগতে আপোনালোককো তাৰ অনুভৱ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বলক তেতিয়াহ'লে বাসুদেৱলৈ বুলি। এটা মনোমোহা পৰিৱেশৰ মাজেদি গৈছোঁ। এইখন এখন নদী, চাওক খুব ধুনীয়া। ইয়াত চৰাই চিৰিকটি ভৰি আছে। ৰাস্তাৰ দুয়োকাষে গছ। এইটো সময়তে গছ গছনিয়ে নতুন বৰণ সলায়, কুঁহি পাত মেলে, গতিকে পৰিৱেশটো খুবেই ধুনীয়া। অৱশেষত আহি বাসুদেৱৰ প্ৰথম গেটখন পালোহি। এয়া আমি সোমাই গৈ আছোঁ। এইডোখৰ পৰা যান বাহন নিয়া নিষেধ কৰিছে, ইয়াতে পাৰ্কিং কৰিব দিছে। আমি ইয়াত পাৰ্কিং কৰি এইডোখৰ পৰা খোজকাঢ়ি ওলালোঁ। যিহেতু থান ওচৰতে, এয়া আমি পালোহি থানৰ ওচৰ। লগতে আমি ধূপ চাকি ঘৰৰ পৰা একো অনা নহ'ল, গতিকে ইয়াত দোকান আছে, দোকানৰ পৰা লৈ ল'ম। এয়া এইডোখৰতে আদৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ, অৰ্থাৎ বাসুদেৱ মানে কৃষ্ণৰ দৌল যাত্ৰা। এয়া দোকান, এয়া আমি দোকানৰ পৰা সকলো ল'লোঁ। লগতে এতিয়া পালোহি। এয়া হৈছে চাকি জ্বলোৱা ঠাই। ইয়াত সকলোকে চাকি জ্বলাব দিছে। মই চাকি জ্বলালোঁ আৰু লগৰটোৱে চাকি জ্বলাই আছে। তাৰপিছত আমি সেৱা ল'বলৈ যাম। এয়া হৈছে ভণ্টি। এয়া সেৱা কৰিবলৈ ইয়াত লাইন পাতিবলগীয়া হৈছে, অৰ্থাৎ বহুত মানুহ। এই তাত সেৱা কৰা হয়, আমি ইয়াত লাইন পাতি আছোঁ। এয়া হৈছে বাসুদেৱৰ ইয়াতে মেইন বাসুদেৱজন ইয়াতে আছে। ইয়াতে সেৱা কৰিব লাগিব। সেৱা কৰিবলৈ বহুত লাইন পাতি আছোঁ। এইখনেই হৈছে মেলা। এয়া প্ৰথম মই দেখাইছোঁ কিতাপৰ দোকান। তাৰপিছত বহুতো দোকান আছে। মেলাৰ সকলো পৰিৱেশ দেখাম, বলক। এইখনেই হৈছে মেলা মানে ইয়াত অকল বজাৰ আছে, কাপোৰ কানি হ'লে সকলো বজাৰ চাওক। আমি বজাৰৰ পৰা আহিলোঁ। ময়ূৰ পাখি ল'লে, বেগ ল'লে। মই এটা দৰিমন পুতলা ল'লোঁ ভাইটিলে, সৰু ভাইটি এটা আছে ঘৰত। যিহেতু আমি ৰাতিপুৱাই আহিছিলোঁ, ভোকো লাগিছে, সেইবাবে সোনকালে ঘৰলৈ উভতিলোঁ। ইয়াৰ লগৰ এজনে সলিহ আনি দিলে আৰু বহুত মানুহ আহিছে চাওক। আমি এতিয়া উভতিছোঁ, কিন্তু এতিয়া বহুত মানুহ আহি আছে। এয়া বহুতে ফূৰ্তি কৰিছে, এই ভিৰ হ'ব গৈছে। আমি এতিয়া উভতিলোঁ। এইজনো এজন লগৰে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই।